অসমৰ আৰু ভাৰতৰ সকলো শিক্ষাগুৰুসকলক শুভেচ্ছা জনাইছোঁ। তেখেতসকলে সুস্থ শৰীৰ সুস্থ মন লৈ শান্তিৰে প্ৰেমেৰে ভালকৈ জীয়াই থাকক, ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তেখেতসকলৰ শিক্ষক সমাজৰ যিটো আমাৰ চেঞ্চুৰীৰ পৰা চেঞ্চুৰী, আমাৰ শতিকাৰ পৰা শতিকা সমাজখন আগুৱাই নিয়াৰ কাৰণে যিখিনি কাম কৰি আহিছে, ইয়াৰ কাৰণে মই বৰ্তমান আমাৰ সমাজৰ হৈ পেলাই মই তেখেতসকলক মই শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। কথা হৈছে কি যে এটা শতিকা এটা শিক্ষাৰ পদ্ধতিয়ে, এটা শিক্ষা নীতিয়ে, শিক্ষাৰ যিখিনি আমাৰ পলিচি আছে, এইটোৱে এটা শতিকা এটা সভ্যতা নিৰ্মাণ কৰে। আজি আমি বিজ্ঞানৰ আৰু প্ৰযুক্তিবিদ্যাৰ যুগ বুলি কৈছে, ছায়েন্স আৰু টেকন'লজি। আৰু সেই ছায়েন্স টেকন'লজিটোকো কোনোবা শিক্ষকে পঢ়াইছে। আগৰ সময়ত ঋষি মুনিবিলাকে আমাৰ সেই সময়ৰ শিক্ষাবিলাক দিছিলে। আৰু আজি স্কুল কলেজ ইউনিভাৰ্চিটিত ভাল লেবৰেটৰীত আমাৰ টিচাৰ্ছবিলাকে আমাক ৰিচাৰ্চ কৰিবলৈ শিকায়, আমাক মানে হায়াৰ এডুকেশ্যন আৰু টেকন'লজি শিকায়। চ' এই গোটেই কামবিলাক কৰি আছে শিক্ষাগুৰুসকলে। আজি দেশৰ অৰ্থনীতি, দেশৰ সমাজনীতি, দেশৰ ৰাজনীতি সকলো নিৰ্ভৰ কৰে এটা শিক্ষাৰ ওপৰত। গতিকে এনেকুৱা দিনত আমি শিক্ষকসকলক শ্ৰদ্ধা জনাবই লাগিব। আৰু সেইকাৰণে আজি Btr চৰকাৰে এই শালবাৰী কলেজত আমাৰ বিধায়ক ডাঙৰীয়াৰ উপস্থিতিত, আমাৰ UG ব্ৰহ্ম ডাঙৰীয়া, আমাৰ অসমৰ মন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত, আমাৰ মুখ্য অতিথি হিচাপে CITৰ নৱনিযুক্তি BOGৰ চেয়াৰমেন প্ৰফেচাৰ নিচিকেন দেশপাণ্ডেজীৰ মানে উপস্থিতিত আমি খুব ভালকৈ চেলিব্ৰেট কৰিছোঁ। আৰু ইয়াত আমি বেষ্ট টিচাৰ এৱাৰ্ড ৰাখিছোঁ। যিসকলে গুণোৎসৱত A+ পাইছিলে 870খন স্কুলক আমি ইয়াত সম্বৰ্ধনা জনাইছোঁ। আৰু ইয়াৰ লগতে আজি প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম লিটাৰেৰী এৱাৰ্ড আমাৰ ইয়াত অৰ্পণ কৰা হৈছে। আৰু এটা অনুষ্ঠানৰ মাজেৰে শিক্ষক দিৱসটো ইয়াত আমি আজি উদযাপন কৰিছোঁ। আৰু Btr চৰকাৰৰ প্ৰথম কমিটমেণ্ট হৈছে এই অঞ্চলৰ জাতি জনগোষ্ঠী সকলো সমাজক আগবাঢ়ি লৈ যাবলৈ শিক্ষাটো আমি যেনেকৈ নহওক ভাল কৰিব লাগিব। শিক্ষাক ভাল কৰিব লাগিলে ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল হ'ব লাগিব। শিক্ষা ভাল হ'ব লাগিলে আমাৰ শিক্ষকসকল ভাল হ'ব লাগিব। শিক্ষা ভাল হ'ব লাগিলে আমাৰ পৰিৱেশটো ভাল হ'ব লাগিব। গতিকে আজি পৰিৱেশটো ভাল কৰাৰ কাৰণে, ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়াৰ কাৰণে আৰু শিক্ষক সমাজক এটা কনফিডেন্স দি পেলাই আগুৱাই লৈ যোৱাৰ কাৰণে আমি পূৰা কমিটেডলি কাম কৰি আছোঁ। যোৱা বছৰত আমি দেখিলোঁ যে বহুতখিনি বিদ্যালয় বৰষুণ পৰি ক্লাছ কৰিব নোৱাৰে। সেইকাৰণে প্ৰায় 500খন স্কুল আমি মেৰামতি কৰি দিলোঁ। আৰু এই বছৰো আমি প্ৰায় 1700 স্কুল মেৰামতি কৰিবলৈ গৈ আছোঁ। কাৰণ বাৰিষা বহুতখিনি স্কুল আছে, তাত মানে ল'ৰা ছোৱালী পঢ়িব নোৱাৰে। কাৰণটো হৈছে যোৱা 15-20 বছৰত বহুতখিনি স্কুল ৰিপেয়াৰিং কৰা হোৱা নাই, স্কুল নিৰ্মাণ কৰা হোৱা নাই। আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী আছিলে, অসমৰ শিক্ষাত বহুতখিনি পৰিৱৰ্তন তেখেতে আৰম্ভ কৰিছে। বহুত দশকৰ পৰা দশক ধৰি যিবিলাক ইগন'ৰ কৰা এৰি থোৱা হৈছিলে, সেই বিষয়বিলাক আনি পেলাই তেখেতে সমাধানৰ পথত আনিছে। 2000 প্ৰভিন্সিয়েলাইজ এক্ট আনিছিলে, 2013 চনত প্ৰভিন্সিয়েলাইজ এক্ট আনিছিলে। আৰু আজি বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগবাঢ়ি আছে। গতিকে আজি আমি আশা ৰাখিছোঁ তেখেতৰ নেতৃত্বত অসমৰ যিটো শিক্ষাৰ পৰিৱেশ সেইটো কমপ্লিটলি সলনি হৈ গ'ল। আমাৰ ল'ৰা ছোৱালীও এতিয়া নেশ্যনেল লেভেলত কম্পিট কৰাৰ কাৰণে, কোৱালিটি এডুকেশ্যন ল'বৰ কাৰণে, ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে বহুতখিনি আগবাঢ়ি আহিছে আৰু আমি আগবাঢ়ি যাম। কি কৈছে? Btr-ত নহয়, Btr-ত 10খন নাই, Btr-ত 26খন ভেঞ্চাৰ কলেজ আছে। তো এই 26খন ভেঞ্চাৰ কলেজৰ ভিতৰত 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে Btr একৰ্ডৰ 6.3 যিটো দফা আছিলে, সেইমতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক মানে এপ্ৰুভেল দিছে যে কাউন্সিলে এইটো মানে প্ৰভিন্সিয়েলাইজ কৰিব লাগে। আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে বাকীবিলাক চাম বুলি পেলাই। গতিকে এতিয়া আমি প্ৰথমতে এই 10খন কলেজ আমি প্ৰভিন্সিয়েলাইজ কৰিবলৈ গৈ আছোঁ। ইয়াৰ পিছত লাষ্ট যেতিয়া বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত মিটিং হৈছিলে, তাত কিছুমান হাইস্কুল, কিছুমান হায়াৰ ছেকেণ্ডাৰী প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে অলপ মানে ওৱান ষ্টেপ আৰু আমাক দায়িত্ব দিছে। সেইখিনিও আমি চিন্তা চৰ্চা কৰিছোঁ। গতিকে আমাৰ অঞ্চলত নিড বেছটো চাই পেলাই, প্ৰয়োজনটো চাই পেলাই লাহে লাহে শিক্ষা অনুষ্ঠানবিলাক কেনেকৈ আমি কোনটো ষ্টেজত লৈ যাব পাৰোঁ, ইয়াৰ কাৰণে বিভিন্ন চেষ্টা হাতত আছে। শিক্ষা বিভাগটো উন্নত কৰাৰ কাৰণে পৰৱৰ্তী পৰিকল্পনা কেনেকুৱা? প্ৰথমতে হৈছে কি ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি ঠিক কৰিবলৈ গৈ আছোঁ। ছেকেণ্ডত
টিচাৰসকলক ট্ৰেইনিং দিবৰ কাৰণে শিক্ষকসকলক ট্ৰেইনিং দিয়াৰ এটা ব্যৱস্থা আমি হাতত লৈছোঁ আৰু তৃতীয়ত ছাত্ৰ ছাত্ৰীসকলক কাউন্সিলিং কৰাৰ কাৰণে কম্পালচৰি কাউন্সিলিং কৰাৰ কাৰণে 1100 আমি কাউন্সিলৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ আমাৰ কৰ্মৰত শিক্ষকবিলাককে বাছনি কৰি যিসকলে এই কামটো কৰিব পাৰিব তেখেতসকলক আমি 1100 জন শিক্ষকসকলক প্ৰফেচাৰসকলক আমি কাউন্সিলৰ হিচাপে দায়িত্ব দিবলৈ গৈ আছোঁ আৰু এটা স্কুল এডাপশ্যন প্ৰগ্ৰাম আমি আৰম্ভ কৰিছিলোঁ যোৱা বছৰ খুব ভাল ফল পাইছোঁ আৰু সেই স্কুল এডাপশ্যনটো এতিয়া বাঢ়ি পেলাই এই বছৰ আমি 1000 স্কুল এডাপশ্যন কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ লগে লগে বিভিন্ন কম্পিটিটিভ পৰীক্ষাবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে আমাৰ অঞ্চলত থাকি প্ৰিপাৰেশ্যন কৰিব পাৰে সেইকাৰণে আমাৰ 5টা ডিষ্ট্ৰিক্টৰ যিটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ওদালগুৰি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আমি কোচিং চেণ্টাৰত ৰূপান্তৰ কৰিব বিচাৰিছোঁ কোকৰাঝাৰৰ লাইব্ৰেৰীটো অলৰেডি আমি কোচিং চেণ্টাৰ কৰিলোঁ তাত ইঞ্জিনিয়াৰিং কোচিং হৈ আছে আমাৰ বাক্সাৰ লাইব্ৰেৰী মছলপুৰত যিটো আছে আৰু চিৰাঙৰ লাইব্ৰেৰী যিটো আমাৰ আছে এই গোটেইকেইখন লাইব্ৰেৰীক অহা বছৰ আমি কোচিং চেণ্টাৰলৈ এইটো ৰূপান্তৰ কৰিব বিচাৰিছোঁ যাতে আমাৰ অঞ্চলতে থাকি ল'ৰা ছোৱালীয়ে বিভিন্ন কোচিংবিলাক কৰিব পাৰে বেংকৰ চাকৰি ৰেলৱেৰ চাকৰিৰ পৰা আদি কৰি চব মানে ইয়াতে ট্ৰেইনিং ল'ব পাৰে ডিফেন্স চাকৰিৰ পৰা এইখিনি ব্যৱস্থা আমি কৰিবলৈ গৈ আছোঁ স্যাৰ আপোনালোকে কোনোবাখিনি বিফল হাগ্ৰামা মহিলাৰী আপোনালোকক সততে সমালোচনা কৰে কি ক'ব বিচাৰে চাওক আজি শিক্ষক দিৱসৰ দিনত আকৌ আপুনি হাগ্ৰামা মহিলাৰীৰ ৰাজনীতি কথাটো আনিলে কেনেকৈ হ'ব তেখেতৰ আজি চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো লেভেলৰ পলিটিচিয়ান তেখেতে এই কথাবিলাকে ক'ব কাৰণ তেখেতৰ বহুত বেছি ছাকচেছ ষ্টৰিজ নাই যে ক'ৰবাত ছেক্ৰেটাৰিয়েট বিল্ডিংখন বনাইছে অমুক বনাইছে তুমুক বনাইছে এইটো একৰ্ডৰ পৰা আহিছে হৈছে এতিয়া মানে যিবিলাক আজি শিক্ষাৰ যিবিলাক ক্ৰিটিকেল কথাবিলাক পাতি আছোঁ আমি 99ৰ